সমগ্ৰ ৰাজ্যতে এতিয়া বাল্য বিবাহক লৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। বহুতে কান্দিছে, বহুতে আকৌ ভয়ত আত্মহত্যা কৰিছে। মুঠৰ ওপৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অসমতে। এই প্ৰতিবাদৰ মাজতে অসমৰ একাংশৰ মানুহৰ মনত প্ৰশ্ন হৈছে, অসমৰ অভিনেত্ৰীসকলৰ বিবাহৰ বয়স কিমান আছিল? যাব লাগিব নেকি তেওঁলোকৰ স্বামীসকল জেললৈ? কিমান বয়সত প্ৰকৃততে বিবাহত আবদ্ধ হৈছিল অসমৰ অভিনেত্ৰীসকল? জানো আহক, অসমৰ অভিনেত্ৰীসকলৰ বিবাহৰ সময়ত বয়স কিমান আছিল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ বিবাহৰ সময়ত তেখেতৰ বয়স আছিল ২৭ বছৰ। ইয়াৰ পাছতে আমি ক'বলৈ লৈছোঁ অসমৰ অন্য এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। তেখেতৰ বিবাহৰ সময়ত বয়স আছিল ২৭ বছৰ। ইয়াৰ পাছতে ক'বলৈ লৈছোঁ অসমৰ অন্য এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আংগুলতা ডেকাৰ বিষয়ে। তেখেতৰ বিবাহৰ সময়ত বয়স আছিল ২৯ বছৰ। অসমৰ অন্যতম সকলোৱে মৰমৰ অভিনেত্ৰী নিশিতা গোস্বামী বিবাহৰ সময়ত বয়স আছিল ৩০ বছৰ। ইয়াৰ পাছতে আমি ক'বলৈ লৈছোঁ অসমৰ আন এগৰাকী অভিনেত্ৰী যাৰ অভিনয় চাই সকলোৱে বহুত বেছি ভাল পায়। এখেতৰ বিবাহৰ সময়ত বয়স আছিল ২৫ বছৰ। অসমৰ অভিনয় জগতৰ অন্যতম অভিনেত্ৰী সমন্তিকা শৰ্মা, যাক সকলোৱে জানমণি বুলি চিনি পায়, তেখেতৰ বিবাহৰ সময়ত বয়স আছিল ৩৭ বছৰ। এতিয়া ক'বলৈ লৈছোঁ অসমৰ ধাৰাবাহিকসমূহৰ এগৰাকী উদীয়মান অভিনেত্ৰী সুকন্যা ৰাজগুৰু। তেখেতৰ বিবাহৰ সময়ত বয়স আছিল ২৮ বছৰ। সকলোৱে মৰমৰ অভিনেত্ৰী অমৃতা গগৈ বিবাহৰ সময়ত বয়স আছিল ২৮ বছৰ। এতিয়া হয়তো সকলোৱে মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ গম পালে যে এওঁলোকৰ স্বামীসকল যাব নালাগে জেললৈ। বহুতে ভাবিছিল যে বাল্য বিবাহৰ সময়তে বহুতে প্ৰশ্ন কৰিছে অসমৰ অভিনেত্ৰীসকলে কেতিয়া বিবাহত আবদ্ধ হৈছিল, অৰ্থাৎ তেখেতলোকৰ বিবাহৰ সময়ত বয়স কিমান আছিল। এতিয়া হয়তো সকলোৱে জানিলে, যিহেতু জানিলে আপোনালোকে সেয়েহে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰক। আমাৰ অসমৰ মানুহৰ মাজত উদয় হোৱাৰ প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'টোৰ মাজতে আছে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।